নমস্কাৰ স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ' লৈ আৰু কি খবৰ আশা কৰো সকলো নিশ্চয় বহুত বেছি ভালে আছে আৰু এতিয়া সময় ৰাতিপুৱা 6:30 বাজিছে আৰু এতিয়াহে হোৱাৰ পৰা উঠিছো আৰু হোৱাৰ পৰা উঠি আজি ব্লগটো ষ্টাৰ্ট কৰি দিলো আৰু নাজানো কিমানখিনি দেখাব পাৰিম তথাপি চেষ্টা কৰি যাম দেখাবলৈ কি কৰো দিনটোত আৰু এফালে ঈশান এতিয়া শুই আছে ঈশান তেতিয়া হলে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে লাইট নাই সেইকাৰণে ৰুমটো আন্ধাৰ হৈ আছে ৰব মই প্ৰথমতে খিৰিকীখন মিলি দিওঁ ৰুমটো পোহৰ হ'ব বাপৰে আৰু এতিয়া মোৰ প্ৰথম কামটো হৈছে মুৰ্গীৰ দুৱাৰখন খুলি দিয়া আৰু হাঁহৰ পোৱালিও জাগিছে আমাৰ নতুনকে মানে কি কেইদিনমান হ'ল প্ৰায় এক সপ্তাহ বেছি হ'ল কিজানি আজি হৈছে ছেপ্টেম্বৰৰ মৌচম আজি ছেপ্টেম্বৰৰ কিমান তাৰিখ 3 তাৰিখ কলা কলা হৈ আছে এফালৰ পৰা ৰ'দ খিৰিকীৰ চাহে এতিয়া ঠিক হৈছে আজি হৈছে ছেপ্টেম্বৰৰ 3 তাৰিখ আৰু আগষ্ট মাহৰ 23 তাৰিখে হাঁহৰ পোৱালিকেইটা হৈছিল প্ৰায় এক সপ্তাহ বেছি হ'ল এতিয়া ভাত অলপ দিব লাগিব হাঁহৰ পোৱালিকেইটাক ভাত অলপ উলিয়াই লওঁ প্ৰথমতে এয়াই হৈছে আমাৰ হাউচৱাইফৰ জীৱন আৰু এয়া এইখিনি ভাতখিনি লৈ ললো এতিয়া হাঁহৰ পোৱালি কেইটাক দি দিম দুৱাৰখন মেলা লগে খাব খুজিব সেইকাৰণে এইকেইদিন দিনটো পানী আছিল আৰু আজি একদম এয়া দেখিছে ৰাতিপুৱাৰ পৰাই ৰ'দটো ধুনীয়াকৈ ওলাইছে আৰু ইফালে মই লৈছোঁ ভাত আৰু মৌচমে লৈছে দেখাই দি চাউল ভাত চাউল লৈ পুৰা ৰেডি হৈ আছোঁ এতিয়া মাত্ৰ এয়া মুৰ্গীৰ দুৱাৰখনহে মেলি দিব লাগে মুৰ্গীৰ দুৱাৰখন খুলি দিয়াৰ আগতে আৰু এটা বস্তু লাগিব সেইটো হৈছে এইটো এয়া জাকৈখন মানে কি হৈছে মুৰ্গীৰ লগত হাঁহৰ কণী উমনি দিছিলোঁ সেইকাৰণে এতিয়া মুৰ্গীৰ নহয় মানে হাঁহৰ পোৱালিকেইটাক ঢাকি থৈ দিম মাকটো মুৰ্গী হয় ইফালে সিফালে লৈ যায় আৰু 6টা আছিল এতিয়া মাত্ৰ 4টা আছে কাউৰীয়ে খালে নেকি দুটা কাউৰীয়ে খাইছে নে এতিয়া ইন্দুৰে খাইছে নাজানো ইন্দুৰো আছে আমাৰ ইয়াত বহুত ডাঙৰ নাজানো আৰু কাউৰীয়ে খাওক বা ইন্দুৰে খাওক এতিয়া 4টা আছে এতিয়া বান্ধি থ'ব লাগিব সেইকাৰণে কেইদিনমান এৰি দিছিলোঁ যিহেতু দুটা শেষ হ'লে দুদিন প্ৰথম দিনাখন এটা নাই আৰু পিছদিনাখন আৰু এটা নাই সেইকাৰণে ভাবিলোঁ নহ'ব খাই শেষ কৰি দিব বান্ধি থোৱাই ভাল সেইকাৰণে এইকেইদিন বান্ধি থৈ আছোঁ আৰু এতিয়া দুৱাৰখন মেলি দিওঁ ওলাই কিহৰ কাজিয়া মৌচম চাউল দি এইকেইটা আমাৰ টিকলু হাঁহৰ পোৱালি এয়া এইখন লোৱা দেখি সিহঁতে ভয় খাইছে এয়া পলাব ধৰিছে এই পলাল এতিয়া ধৰিব লাগিব
ইহঁতক ভৰাই থ'ব লাগিব না, নহ'লে যে খাই শেষ কৰি দিব। এইকেইটা এইয়া টি 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 টি। আৰু ইফালে ঈশানো উঠিলে না, চকুকেইটা আজি ফুলি আছে। যা ধুই লবি, যা চকুকেইটা যা। মাছ চাই আছোঁ পুখুৰীৰ পাৰত। এতিয়া ৰাতিপুৱা সময়খিনি ভাল লাগে মাছখিনি ওলালে চাই, কিন্তু কি কৰিবি ইমানেই জংঘল হৈছে পুখুৰী, মানে একো দেখাই নাযায় মাছ ওলালেও। ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ। এইয়া জংঘলে জংঘল, খাল নে বিল নে পুখুৰী চিনিবই নোৱাৰা হৈছে। আৰু এইবাৰ চাফা কৰি দিয়া হোৱাই নাই। এফালে বগৰীৰ গছ এডাল আছে পুখুৰীৰ ছাইডত, মানে ধৰিব পাৰিছেনে নাই জানো। আম গছডাল যে দেখিছে, আম গছৰ মানে এইটো ছাইডত আছে। আৰু যেতিয়া ঘৰত নেটৱৰ্ক নাথাকে সেই বগৰী গছডালৰ তলতে বহি মই ভিডিঅ'বোৰ আপলোড দিওঁ। বাচন চাচন ধুই ব্ৰাছ কৰিলোঁ। আৰু এইফালে ইয়াত দেখিছে বিচনাখনো উঠোৱা হোৱাই নাই, এতিয়া বিচনাখনো উঠাই লওঁ। বিচনা দুখন ঠিক কৰিলোঁ, এয়া ইফালে এখন আৰু এয়া পিছফালে এখন। আৰু এতিয়া গাটো ধুই আহোঁ। গাটো ধুই আহিলোঁ, এতিয়া বনাই আছোঁ চাহ। আৰু ঈশানৰ বোলে বহুত ভোক লাগিছে, তাক কাটা নিমকি কেইটামান আছিল সেইখিনি দি আহোঁ প্ৰথমতে। আৰু ভোকনো নালাগিব কিয় না 8টা বাজিলে। এতিয়া ৰাতিপুৱাৰ ভাগৰ গোটেই কামখিনি মোৰ শেষ হ'ল কৰি, মাত্ৰ এটা কাম বাকী আছে, কাপোৰ ধোৱা কামটো। আৰু আজি ৰ'দ বহুত ধুনীয়া ৰাতিপুৱাৰ পৰাই, সেইকাৰণে ভাবিছোঁ কাপোৰখিনি ধুই দিওঁ। আৰু চান্সটোনো কিয় এৰি দিওঁ ন, হয়নে নহয়। ইমান দিনে ভালকৈ ৰ'দ নাছিলে, আজি ওলাইছে যেতিয়া চান্সটো আৰু এৰি নিদিওঁ। ৰাতিপুৱাৰ কাম মানে কি, আমি গাঁৱলীয়া মানুহখিনিৰ প্ৰায়ভাগৰ এইবোৰে কাম। ৰাতিপুৱা উঠি গৰু ছাগলী হাঁহ কুকুৰা এইবোৰেতো আমাৰ লাইফ, হয়নে নহয়। আৰু যিসকলে গাঁৱৰ হয় সিহঁততো বুজি পাবই, আৰু সকলোৰে নহ'ব পাৰে, কিন্তু বেছিভাগৰে হয়, সেইখিনি মই ভালদৰে জানো, যিহেতু ময়ো এগৰাকী গাঁৱলীয়া হাউচৱাইফ হয়। জলদি জলদি এতিয়া চাহখিনি মই বনাই লওঁ, ভোকো লাগিছে। চাই থাকক শেষলৈকে। ভাত পাতি দিলোঁ। আৰু ইফালে এয়া এই দুটা চেং মাছ হয়। আৰু ঈশানে ৰাতিপুৱাই পুখুৰীত বৰশী মাৰি পাইছিল, তাকে এতিয়া পুৰি মেলি পিটিকা কৰি দিম। ঈশানেও ভাত খাম বুলি কৈ আছে আজি ৰাতিপুৱাই। আৰু এনেইতো আমি ৰাতিপুৱা বেছিভাগ ভাত নাখাওঁৱে, আজি যিহেতু চাহে খালোঁ আৰু চিৰা কেইটামান, ৰুটি নাই খোৱা, সেইকাৰণে ঈশানে ভোক লাগিছে বুলি কৈ আছে। আৰু ৰাতিপুৱাতে আজি সোনকালেকে ভাতকেইটাও পাতি দিলোঁ। আৰু এতিয়া এই চেং মাছ দুটাই পুৰি মেলি পিটিকা কৰি খাম। আৰু চেং মাছ পুৰা পিটিকা খাই ভাল পায় নে নাপায় জনাব। আৰু বহুতেই কিন্তু চেং মাছ খাই বেয়া পায়, মই হ'লে বেয়া নাপাওঁ, ভালে পাওঁ চেং মাছ পুৰা পিটিকা খাই।
ৰাতিপুৱা ভাত খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু মই কৈছিলোৱে মই কাপোৰ অলপো ধুব লগা আছে বুলি কামো আছিলে অলপ আৰু মানুহ আহিলে ঘৰত সেইবোৰত লাগি থাকোতে আজি ৰাতিপুৱাৰ পৰা যে মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিব আৰু এতিয়া আবেলিৰ প্ৰায় 5:40 মান হৈছে ইয়াইফালে দেখিছে গৰু দুজনীকো ঘাঁহ দি দিছোঁ ইফালে মুৰ্গী কেইটাকো দি দিছোঁ চাউল আৰু হাঁহৰ পোৱালি কেইটাক ভাত দিও কিন্তু ভাত খাব নিবিচাৰে কেঁচু খাব বিচাৰে সেইকাৰণে এয়া দেখিছে এই গোটেই মাটিবোৰ খান্দি খান্দি এইকেইদিন কেঁচু খুৱাই আছোঁ হাঁহ পোৱালি কেইটাক আবেলিও মৌচম আৰু ইছানে বৰশী মাৰিছিল পুখুৰীত আৰু মাত্ৰ এটাহে পাইছিল চেং মাছ আৰু এটা চেং মাছ কিনো হ'ব বেছি ডাঙৰ নহয় একেবাৰে সৰু সেইকাৰণে ভাবিলোঁ সৰু সৰু টুকুৰা টুকুৰকৈ কাটি এতিয়া হাঁহৰ পোৱালি কেইটাকে দি দিম আৰু সিহঁতে খাব আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব